আজি আমি আলোচনা কৰিম মেছলো মৈদামৰ বিষয়ে। মেছলো কোন আছিল আৰু মেছলো মৈদাম ক'ত অৱস্থিত? আমি সকলোৱে চৰাইদেউ মৈদামৰ কথা শুনিছো বা দেখিছো, কিন্তু আজি আমি আলোচনা কৰিবলৈ লৈছো ডিব্ৰুগড় জিলাৰ টিংখং সমষ্টিৰ লেঙেৰী অঞ্চলৰ গৰুহৰা গাঁৱত অৱস্থিত মেছলো মৈদামৰ বিষয়ে। জনচক্ষুৰ পৰা আঁতৰত থকা এই মৈদামকেইটা পৰ্যটনথলীলৈ পৰিণত কৰিবলৈ চৰকাৰ প্ৰশাসন দল সংগঠনে কোনো গুৰুত্ব আৰোপ কৰা নাই। কেৱল মাত্ৰ স্থানীয় ৰাইজৰ সহায় সহযোগত মৈদামকেইটা সংৰক্ষিত হৈ আছে। ইয়াত মুঠতে 3টা মৈদাম আছে। ইয়াৰে 2টা লগত আৰু এটা অলপ আঁতৰত আকাৰত বাকী মৈদামকেইটাতকৈ সৰু। এই মৈদামটো স্থানীয় লোকৰ মতে ৰাণী লিগিৰ হয় বুলি ক'ব খোজে। এতিয়া জানো আহক মেছলো কোন আছিল। অসম বুৰঞ্জীৰ বিভিন্ন উল্লেখযোগ্য চৰিত্ৰ তথা ঘটনাই মানুহৰ মনত আজিও অগাধেয় কৰি আছে। তেনে কেইটামান চৰিত্ৰ বা ঘটনা হৈছে সৰু মেছলো, বৰ মেছলো আৰু নাহৰ কোঁৱৰৰ ঘটনা। বৰ মেছলো আৰু সৰু মেছলো দুয়োগৰাকী বাই ভনী আছিল। দুয়োগৰাকীয়ে খুৰা ৰজালৈ বিয়া হৈ প্ৰতিপত্তিশালী হৈ উঠিছিল আৰু আহোম ৰাজতন্ত্ৰৰ এজন তলখাপৰ বিষয়া নাহৰ কোঁৱৰৰ লগত দুয়োগৰাকীয়ে গোপন প্ৰণয়ৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। সেই কথা ৰজাই জানিব পাৰি নাহৰ কোঁৱৰক হত্যা কৰিবৰ কাৰণে কলীয়া চাওডাঙক আদেশ দিয়ে। ৰজাৰ আদেশ পাই কলীয়া চাওডাঙে মহং বেহাবলৈ অহা নাহৰ কোঁৱৰক বৰ্তমানৰ নাহৰকটীয়াত হত্যা কৰে আৰু তাৰ পৰাই নাহৰকটীয়া নামটো উৎপত্তি হৈছে বুলি বহু লোকে ক'ব খোজে। নাহৰ কোঁৱৰৰ হত্যাৰ বাতৰি পাই দুয়োগৰাকী বাই ভনী বৰ মেছলো আৰু সৰু মেছলোৱে নিজৰ ডিঙি কাটি আত্মহত্যা কৰে। দুয়োগৰাকী ৰাণীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে খুৰা ৰজাই বৰ্তমানৰ লেঙেৰী গৰুহৰাত মৈদাম দিয়াৰ ব্যৱস্থা কৰে।